নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি যাম ৰৈ ৰৈ বিনালে ফিল্ম চাবলৈ আমাৰ মৰমৰ জুবিনদাৰ ফিল্ম তো অসমত মই থকা দিন ৰিলিজ হোৱা নাছিলে সেইকাৰণে চাব নোৱাৰিলো আৰু সেইবাবে ভাবিলো অসমৰ বাহিৰতে চাওঁ তো বিভিন্ন জায়গাত লগাইছে ডাঙৰ ডাঙৰ যিবিলাক সিটি হয় মুম্বাই হওক দিল্লী হওক তেনেকে মই এটা য'ত আছো চেন্নাই তো তাতো লগাইছে আৰু ঘৰত থকা দিনটো ফিল্মখন ৰিলিজ দিয়া নাছিলে তথাপি মই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় সোণাপুৰ তো সোণাপুৰতে গৈছিলো আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখা পাইছিলে আগৰ যিবিলাক শৰ্ট ভিডিঅ' পাইছিলো দুটা এটা দিছিলো আগৰ যিবিলাক শৰ্ট ভিডিঅ' দুটা এটা দিছিলো তাত আপোনালোকে দেখা পাইছে যে সোণাপুৰত গৈছিলো কাৰণ সোণাপুৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা তো ঘৰত যিকেইদিন আছিলো তো তাতে গৈছিলো আৰু এতিয়া তো ফিল্মখন ৰিলিজ দিলে যেতিয়া মই ঘৰত আছিলো তেতিয়া মানে ফিল্মখন ৰিলিজ দিয়া নাছিলে তো আৰু এইকেইদিন মানে প্ৰথম দিনত কিয় চাব নোৱাৰিলো কাৰণ অসমত হোৱা দিনো প্ৰথমতে টিকেট পোৱাটো অলপ টানেই কিন্তু তথাপি মই ইয়াতে এতিয়া চেন্নাইতে টিকেট পাইছিলো কিন্তু এই ডিউটি থকাৰ বাবে মই মানে চাব নোৱাৰিলো তো এতিয়া ডিউটিৰ পৰা অকণমান আজৰি পাইছো তো সেইবাবে আজি যাওঁ আৰু যাবলৈ কোনো নাই মানে কি যিকেইজন অসমৰ আছে তেওঁলোক বেলেগ বেলেগ ডিউটিত লাগি আছে তো সেইবাবে বেলেগক এতিয়া লৈতো যাব নাই তথাপি মই লগ থৈছিলো জম্মুত লোৱাৰ এজনক আৰু দুজনমান আছিলে লগৰ কিন্তু সিহঁতে এতিয়া বুজি পাব কি তথাপি জুবিনৰ কথা বুজি পায় বা এইকেইদিন আমাৰ কথা শুনি বা নিউজত দেখি পেলাই গম পাই আছে যে জুবিন দা কোন হয় তথাপি এতিয়া অসমীয়া লেংগুৱেজত আছে ন ফিল্ম সেইকাৰণে চাবলৈ সিহঁতে নাযাওঁ বুলি ক'লে তো যি কি নহওক আৰু এনেও মই এতিয়া দেখিছোঁ যে প্ৰথম কেইদিনটো বহুত একদম চিট বুকিঙে হৈছিলে আৰু আজি যেনে নহওক টিকেট পালোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যোনে জুবিন দাৰ ফ্ৰেণ্ড হয় জুবিন দাৰ ফ্ৰেণ্ডটো সকলোৱে হয় আৰু একচুৱেলি যোন জুবিন দা এক্সট্ৰিম পৰ্যায়ৰ ফ্ৰেণ্ড হয় তো আমাৰ দৰে তো সিহঁতে ভিডিঅ'টো লাইক কৰিব আৰু তলত কমেণ্ট কৰিব জয় জুবিন দা বুলি তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এখন ৰেপিডো মাতি দিলোঁ আৰু কমচে কম যিটো মলত চাম এতিয়া ফিনিক্স মল বুলি কয় তো সেই মলটো মানে 6 কিলোমিটাৰমান হ'ব আৰু যিটো আপোনালোকে লেফ্ট চাইডে দেখা পাইছে সেইটো হ'ল আপোনাৰ চেন্নাই এয়াৰপৰ্ট আৰু এইপিনে আছে ওচৰতে আমাৰ আৰ্মি ট্ৰেইনিং চেণ্টাৰ যিটো মানে অফিচাৰ ট্ৰেইনিং চেণ্টাৰ আছে আৰু ওপৰত আপোনালোকে এনেকৈ গৈ আছোঁ ট্ৰেফিক জাম বহুতো হয় আৰু ওপৰফালে দেখিছে যেন সেইটো এটা যিটো মানে বাইপাছৰ ধৰণে তো এইটো মেট্ৰ' লাইন তো ইয়াৰ কানেক্টিভিটিবিলাক বেয়া নহয় ভালে ধুনীয়া আৰু পালোহি এতিয়া মলটো আৰু সেইটোৱে হ'ল সেইটো মলটো ফিনিক্স মল তো ইয়াতে কেইবাখনো স্ক্ৰীণ আছে কমচে কম 10খনমান স্ক্ৰীণ আছে তো ইয়াতে লগাইছে প্ৰায় এসপ্তাহে হ'ল আজি তো বলক আৰু ভিতৰত সোমাই আহিলোঁ আৰু মলটো যথেষ্ট ডাঙৰ আছে আৰু ধুনীয়াকৈ মলটো সজাই কৰি ৰাখিছে আৰু আহিলে আমি ইয়াতে আহোঁ পাৰে কাৰণ ইয়াত চব বস্তু পোৱা যায় আৰু ভালো লাগে আহি পেলাই কাৰণ ডাঙৰ আছে বিভিন্ন মানুহ লগ পোৱা যায় তেনেকৈ আৰু যিকেইটা ল'ৰা আগত গৈ আছে গম পাইছেনে সেইকেইটা অসমৰে হ'ব যেন লাগিছে দেই কাৰণ মই তোক চিনি নাপাওঁ তাকো গৈ আছোঁ পিছে কাৰণ সেইপিনে স্ক্ৰীণখন আছে ন হলটো এইপিনে আছে তো হয় অসমীয়াতে কথা কৈ আছে তো অসমীয়া হয় তো যি কি নহওক বলক সোমাই যাওঁ আৰু সোমাই আহিলোঁ আৰু ভিতৰত তো আমাৰতো লাগিব 6 নম্বৰ স্ক্ৰীণত তো এইপিনে ইয়াত 2 নম্বৰ 3 নম্বৰ আছে 6 নম্বৰ অকণমান আগত যাব লাগিব তো আহিলোঁ দেই সোমাওঁ আৰু চাই পেলাই পিছত আপোনালোকক কৈ আছোঁ দেই কেনেকুৱা লাগে আৰু ভিতৰতে সেই দুজনমান ভাইটি লগ পালোঁ অসমৰে তো সিহঁতকে ওচৰতে বহাই ল'লোঁ তো চাওঁ আৰু বহুত ভাল লাগিছে ৰৈ ৰৈ বিনালে গতিকে জুবিন দাক আগতো আমি ৰিটাৰ্ণ চাব নোৱাৰিম কিন্তু আজি যোনটো চাইছোঁ ওচৰৰ পৰা যেনে লাগিছে আমাৰ ওচৰতে আছে জুবিন দা গতিকে মনততো বহুত দুখ এইটো প্ৰকাশ কৰিব নোৱাৰিম ফিল্মখন আমি চেন্নাইত চাইছোঁ কিন্তু এনেকুৱা লাগিছে যে আমি অসমত বহি চাইছোঁ আৰু লগত জুবিন দা আছে তেখেতৰ মানে যিবোৰ মানে কাহানী কথা বাৰ্তা তেখেতৰ লগত সম্পূৰ্ণ মিলি গৈছে আৰু তেখেতৰ যোনটো আজি হৈ গৈছে তাৰ লগত তেখেতৰ লগত যোনটো ঘটনা হৈ গৈছে সেই ঘটনাটো মানে সঁচাই ৰিয়েল লাইফতো হৈ গৈছে গতিকে মোৰ বহুত বেয়া লাগিছে আৰু এই চিনেমাখন মানে তেওঁৰ জীৱনৰ গোটেই কথাখিনি মানে ইয়াত দেখুওৱা হৈছে মানে গান কেনেকৈ গাইছিলে বা চিনেমাখন চালে জুবিনৰ গোটেই জীৱনটো বিচাৰি পাব মানে চিনেমাখনৰ ৰৈ গ'ল আমাৰ স্মৃতি জুবিনদাৰ লগত আমাৰ জেনেৰেশ্যনটো থাকিব লাগিছিল আৰু জুবিন দা এইটোৱেই আৰু এইটো থাকি যাব আমাৰ লগত সদায় জয় জুবিন দা আৰু জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব গতিকে জুবিন দা অমৰ হয় তো আৰু তাতকৈ বেছি দীঘলীয়া নকৰোঁ কাৰণ জুবিন দা আমাৰ মাজত থাকিবই আৰু সকলো আমি জুবিন দাৰ কাৰণে আছোঁ আৰু থাকিম আৰু হোল লাইফ আমাৰ মাজত জুবিন দা থাকিবই জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা ৰৈ ৰৈ চাবলৈ কিন্তু বৰষুণ দিছেই এইটো এটা ইংগিত
যে জুবিন দা আমাৰ কাষত সদায় আছে জাষ্টিছ ফৰ জুবিন দা জাষ্টিছ লাগে আমাক জুবিন দা আৰু আমাক জাষ্টিছ লাগেই আৰু চব মানে অসমৰ দেই বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আছে ভাল লাগিছে চবে মিলিছোঁ আমি আজি লগ পাইছোঁ